নমস্কাৰ আজিও ঘপককৈ লাইভ এটা আহিব লগা হ'ল ৰাতিপুৱাই অকণমান মাথাটো বেয়া হৈ গ'ল ভিডিঅ' এটা পালোঁ ফেচবুকত আজিকালি এনেকুৱা কিছুমান মানুহ আছে ফেচবুকত মই এইকাৰণে বিকজ মই ফেচবুকত লাইভ অহা নাই কাৰণ মই ফেচবুকত ইমান বেছি এক্টিভ নহয় আৰু মোৰ ইনষ্টাগ্ৰাম ফেমিলিৰ আপোনালোকৰ বহুতৰ ফেচবুক আছে যিহেতু মই আপোনালোককে জনাওঁ বা শ্বেয়াৰ কৰোঁ বুলি লাইভ আহিলোঁ ৰাতিপুৱাই মই এটা ভিডিঅ' পালোঁ এজন মানুহ তেখেতৰ নাম মই মেনশ্যন কৰিমেই যিহেতু পিংকু ভাই ব্লগছ এখেতৰ কাম হৈছে কোনে ক'ত কি কৰি আছে তেওঁলোকৰ কেৰেক্টাৰক লৈ পেলাই তেওঁ চাৰ্টিফাই কৰি পেলাই ভিডিঅ' বনায় তেখেতৰ জীৱনত কাম হৈছে সেইটো গতিকে লৈ শেষত এতিয়া মোকো পাইছেগৈ বাকীবোৰৰতো পাইছে কাৰণ এতিয়া আমাৰ এনেকুৱা হৈছে আমি লোকক কাৰোবাক ট্ৰল কৰিলে বেলেগ কোনোবা ছোৱালীক কিবা কথা ক'লে আমাৰ চাই হয়তো ভাল লাগিব পাৰে কিন্তু যেতিয়া নিজৰ কথালৈ আহে তেতিয়া বেয়া লাগে আৰু মোৰ এনেকুৱা এটা ভিডিঅ'ত য'ত একো অশ্লীলতা নাই তেওঁ নিজে অশ্লীলতা ভাবি মোৰ মগজত কি আছে নাই মোৰ কেৰেক্টাৰক লৈ পেলাই তেওঁ আঙুলি উঠাইছে মই আপোনালোকক ভিডিঅ'টো এবাৰ দেখাম এইটো ভিডিঅ'টো এইটো পাপিটো মহান পাপি ছোৱালী ভাল আছিলে ভাল নম্ৰ ভাল ভালে কিবা ভাল ভিডিঅ' বনাই থাকে ভাল ছোৱালী এতিয়া দেখিছো এইও মানে বকু দেখুৱাব ল'লে মানে কি ক'ম আৰু শব্দ মোৰ বহুত মোক পৰিয়াল মানে চাই কিন্তু তাতকৈ ভিডিঅ'টো বনাই উত্থাপন কৰিব নোৱাৰো বা মোৰ ফেমিলি ৰিলেটিভ মানুহ কোনোবা বহুত জেগা আছে তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু মই টানকৈ শব্দ বহাই ভিডিঅ' বনাব নোৱাৰো ভাবিছিলোঁ এই ছোৱালীজনী ভাল ছোৱালী ভদ্ৰ ছোৱালী ভাল ভিডিঅ' বনাই কিন্তু এতিয়াই গম পালো এই কেকটাটো যেনে এটা মানে কিবা খালী বিলাহী বাগিচাৰ ৰঙা ভিতৰ সু খোলা গুটি সোমাই আছে তেনেকুৱা হ'ল এই কেকটাটো এতিয়া মানে তেনেকুৱা লাগিছে আপোনালোকে কওক যে কোনোবা মানুহৰ এনেকুৱা অধিকাৰ আছেনে যে কাৰোবাক কেৰেক্টাৰত আঙুলি উঠাই পেলাই কাৰোবাক চাৰ্টিফাই কৰিবলৈ কাৰোবাৰ নাম লৈ পেলাই কাৰোবাৰ ভিডিঅ' ইউজ কৰি ফেচবুকত তেওঁলোকে এনেধৰণে ভিডিঅ' পোষ্ট কৰিব কাৰ সাহস আছে বাকীখিনি শুনক কি বিচাৰে মানে কি বুকু মানে কি মোবাইলটো ওপৰ ল'লে কি লাইক পাব নে ফলোৱাৰ্ছ হ'ব নে কি নিজৰ সন্মানটো পায় নে নিজৰ কি কিবা অলংকাৰ পায় নে কি তাইক কোনোবাই পুৰস্কাৰ দিয়ে নে 10-50 হাজাৰ টকা কি গাড়ী ঘোঁৰা পায় নে কি পায় তো বুকুখন দেখুৱাই ভিডিঅ' বনাই যে কিছুমান ছোৱালী যে ই ভাবিছে আমি এনেকৈ ভিডিঅ' বনাই পেলাই বিজনেছ কৰি আছোঁ হেৰি তিষ্টা ইয়াৰ নাম হৈছে পিংকু ভাই ব্লগছ কেতিয়াবা বেয়া লাগে বিকজ আমি আপোনালোকৰ কাৰণে কাম কৰোঁ আপোনালোকক এণ্টাৰটেইন কৰিবৰ কাৰণে কাৰণ মই এতিয়ালৈকে কোনো নিগেটিভিটি পোৱা নাই আৰু নিগেটিভিটি কেতিয়াবা সহ্য কৰিবলৈ টান হয় আমাক মানুহে কয় যে সহ্য কৰিলে এইটো লাইনত থাকিলে মানে তোমালোকে পাৰিবাই এনেকুৱা ধৰণৰ ই মোৰ মাথাত কি আছে নাই ক'বলৈ ই ক'ত সাহস ক'ত পালে আৰু বাকীখিনি শুনক সকলোবিলাক অভাৱে পূৰ্ণ হৈ থাকে মানে অভাৱ নাথাকে অভাৱ পূৰণ কৰে সিহঁতৰ ল'ৰা ছোৱালীবোৰে হ'ল পাখণ্ড ধুৰন্ধ নাকাম্মা মানে আৰু কি মানে যিখিনি বেয়া শব্দ আছে গোটেইখিনি তো আৰু ভিডিঅ'টো বহল কৰি নাথাকে ইমানখিনিয়ে সি মোক নাকাম্মা অভদ্ৰ অলগত এইবোৰ ক'বলৈ আহিছে কান্দা নাই একচুৱেলি দুখ লাগে কেতিয়াবা কিছুমান কথাত কাৰণ এনেকুৱা ধৰণৰ কিছুমান বস্তু দেখিলে আমি ডিমোটিভেট হৈ যাওঁ ইয়াক মই এতিয়া কি কৰিম মই বুজি পোৱা নাই ইয়াক মই ঘৰত গৈ পেলাই কাণতলীয়া 200 মান লগাই থৈ আহোঁগৈ নে ইয়াক মই পুলিচৰে কোব দিওঁ নে কি কৰোঁ মই বুজি পোৱা নাই ইয়াৰ প্ৰফাইলখন দেখুৱাই দিছোঁ আপোনালোকে গৈ কাৰণ আজি মোৰ লগত কৰিছে কাইলৈ আপোনালোকৰ লগত কৰিব ইয়াৰ কাম এইটোৱে হা বাকী ভিডিঅ'বিলাকো মই দেখাম বাৰু পিংকু ভাই ব্লগছ এইটো ই কাক লৈ পেলাই ভিডিঅ' বনাইছে মই দেখাম কৰিশ্মা নাথ SI জুনমণি ৰাভা কিবা কিবি এইবোৰ কাম কৰি থাকে ইহঁতে লোকৰ ভিডিঅ'ক লৈ পেলাই আৰু তাৰ বায়ো আছে মই সাধাৰণ ল'ৰা যদিও অসমৰ প্ৰতিটো কাম বা বিষয়ত মাত মতাৰ অধিকাৰ মোৰ আছে সি কোন হয় মোৰ লাইফত সি অধিকাৰ পাবলৈ সি মোক লৈ পেলাই ভিডিঅ' বনাবলৈ মই কেনেকৈ এটা কথা যে ই যে মোক অশ্লীল বুলি ক'লে এই ভিডিঅ'টোত যে সি মোক অশ্লীলতা দেখিলে ইয়াত মই কাপোৰ নিপিন্ধাকৈ মই ভিডিঅ' বনাইছিলোঁ নে কি বনাইছিলোঁ ইয়াৰ চকুৰে বেলেগ কিবা দেখিছে ইয়াতে গম পোৱা যায় যে ইয়াৰ মানসিকতা কিমান ইয়াৰ চকুৰ যিবোৰ দৃষ্টি কিমান ভিতৰলৈ যায় কিমানটো তললৈ যাব পাৰি ইয়াতে ধৰা পৰি এইবোৰত মাথা
ব্ৰিজু মামা কি জানানে মুডটো যেতিয়া ভাল মই পঢ়িব লৈছিলোঁ কিতাপ পঢ়িব লৈছিলোঁ যেতিয়া মোক এইডাল ভিডিঅ' মই দেখি পালোঁ মোৰ মাথাটো একদম গৰম হৈ গ'ল লাইভ আহিবলৈ মই বাধ্য মই কি কৰিম নহ'লে এনেকৈ বনাই বনাই গৈ থাকিব আৰু আমি সহ্য কৰি কৰি গৈ থাকিম আৰু মানুহবোৰ পুলিচটো কেছ কৰিমেই ই গম পাই যাব লগে লগে কি কৰিছে কি নাই কৰা আৰু তাতে এজন মানুহে কমেণ্ট কৰিছে এতিয়া কিছুমান ছোৱালীৰ মাজত কম্পিটিশ্যন চলি আছে কোনে কিমান গাখীৰ দেখুৱাব পাৰে কোনে কিমান পেট দেখুৱাব পাৰে কোনে কিমান ৰুণ দেখুৱাব পাৰে নে কি ক'ম আৰু মানুহবোৰৰ কথা কম্পিটিশ্যন চলি আছে কাৰ লাইফত কি হৈ আছে নহৈছে পাৰ্চনেল লাইফত গৈ পেলাই সোমাওঁ এজনীক কেনেকৈ অত্যাচাৰ কৰোঁ মেণ্টেলি কেনেকৈ হেৰেছ কৰোঁ এইটোৱে বাছ এইটোৱে চলি আহিছে ট্ৰেণ্ড আজিকালি লোকৰ ভিডিঅ' লৈ পেলাই বনাই পেলাই অলপ ফলোৱাৰ্ছ গোটাওঁ অলপ লাইকছ পাওঁ অলপ পপুলাৰ হওঁ যে আমুকটো চেনেলত আমুকৰ ভিডিঅ' এনেকৈ পষ্ট কৰিছে তই চাগে যা এইবোৰে আৰু আপোনালোকে এবাৰ গৈ পেলাই ফেচবুকত চাব ফেচবুকত চাই পেলাই তাৰ হুলিয়াটো চাব আৰু পাৰিলে ৰিপৰ্ট কৰি দিব এনেকুৱা ধৰণৰ একাউণ্ট আজি মোৰ লগত কৰিব কাৰ লগত কি হয় কোনেও নাজানে কাইলৈ আপোনালোকৰ লগত কৰিব ননচেন্স স্ক্ৰিপ্টবোৰ একদম ননচেন্স স্ক্ৰিপ্ট হয় এই পৃথিৱীত এনেই কিছুমান জেগাবন্দী কৰি থাকে যে এইবোৰে থৈছোঁ ইয়াতে লাইফটো সামৰণি মাৰিছোঁ আৰু মই যিহেতু পুলিচ কেছ কৰিমেই যদি ইয়াক ধৰি আনিব পৰা যায় সেইখিনি আপোনালোকক ভিডিঅ' কৰি পেলাই মই পষ্ট কৰিম মই এবাৰ এইটো ভিডিঅ' মই পষ্ট কৰিম ইনষ্টাগ্ৰামে লাইভটো এই লাইভটোত মই লিংকটো ফেচবুকৰ লিংকটো মই দি দিম আপোনালোকে গৈ পেলাই এবাৰ চাব ধন্যবাদ অসমীয়া নামত কি সি এটা পাগল অভিয়াছলি পাগল কাৰণ সি ঠিকে আছিলে মই সদায় বিহু মই ভাল পাওঁ মই 12 মাহে বিহু নাচি মই 12 মাহে মই মেখেলা চাদৰ পিন্ধি পেলাই মই ঘৰত বহি পেলাই মই ভিডিঅ' বনাই থাকিব নোৱাৰোঁ মোৰো এটা লাইফ আছে মোৰ যেনেকৈ মন যায় মই তেনেকৈ ভিডিঅ' বনাম কাপোৰ নিপিন্ধাকৈ উলংগ হৈ পেলাই মই ভিডিঅ' বনোৱা নাই মই কিবা অশ্লীল ভাষা ইউজ কৰি পেলাই মই ভিডিঅ' বনোৱা নাই থেংক ইউ মোৰ লাইফটো চোৱাৰ বাবে আৰু ইমানতে এইটো গোলাঘাটৰ হয় আচলতে এই পাগলটো গোলাঘাটৰ হয় গোলাঘাট বুলি আছে ইয়াৰ এবাউটত মই চালোঁ কিন্তু মই ফোন নাম্বাৰটো উলিয়াব পৰা নাই যদি কোনোবাই উলিয়াব পাৰে বা আপোনালোকৰ মাজত যদি কোনোবাই এনেকুৱা ধৰণৰ